Hello everyone, good morning. পুনৰটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হৈছে আজি আমাৰ বাবে এটা স্পেচিয়েল ডে হয়। আজি হৈছে আমাৰ 3rd মেৰিজ এনিভাৰ্চাৰী ডে। তো আজিৰ দিনটোতে আমি সুখে দুখে 3টা বছৰ কমপ্লিট কৰিলোঁ। আৰু ইমান জলদি মানে টাইমবিলাক গুচি গ'ল, ধৰিবই নোৱাৰিলোঁ আচলতে কেনেকৈ 3টা বছৰ পাৰ হৈ গ'ল। আৰু আজি তেনেকৈ এনিভাৰ্চাৰী বুলি বিশেষ তেনেকৈ একো কৰা নহ'ব, কিয়নো আজি মিষ্টাৰৰ ডিউটি আছে, গোটেই দিনটোৱে মানে তেওঁৰ ডিউটি আছে। সেইটো কাৰণে আজি তেনেকৈ একো কৰা নহ'ব আৰু এনিভাৰ্চাৰী বুলি। হ'লেও মই কেক এটা আনি থৈছোঁ, তেওঁ মানে অলপ টাইমৰ পিছত ভাত খাব আহিব, তো তেতিয়াই কেকটো কাটি দিম আৰু। তো আজিলৈ সিমানখিনিয়ে হ'ব আৰু তাৰপিছত কাইলৈ আকৌ অলপমান ওলাই যাব লাগিব, এনেই আৰু এনিভাৰ্চাৰী বুলি। তো ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত আমি কিনো কৰোঁ চাই থাকিব শেষলৈকে। আজি আচলতে আমাৰ এই বিশেষ দিনটোৰ কিছুমান সৰু সৰু ভাল লগা মুহূৰ্ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো তাকে দেখুৱাই থাকিম আজিৰ ভিডিঅ'টোত। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এইফালে নৱ ডিউটি পাই পাই গ'লহি আৰু এতিয়া মানে ভাত খাবলৈ আহিছে, আকৌ যাবগৈ ডিউটিলৈ। তো ভাবিলোঁ এতিয়াই কেকটো কাটি লওঁ, কিবা এটা কৈ দিয়া। হেপী এনিভাৰ্চাৰী। থেংক ইউ। এইটো আমাৰ 3য় বিবাহ বাৰ্ষিকী হয়। আমি যেন ভৱিষ্যতে অনাগত দিনবোৰ সুখ আৰু শান্তিৰে আগুৱাই যাব পাৰোঁ, একেলগে থাকিব পাৰোঁ, তাৰ কাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু আমি আজি তাৰমানে মোৰ ডিউটিৰ কাৰণে চেলিব্ৰেট ভালকৈ কৰা নহ'ব, আমি কাইলৈ ভালকৈ চেলিব্ৰেট কৰিম। ইমানেই ক'লোঁ আৰু কি। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে। Happy anniversary to us. আপোনালোকৰ যেন ভিডিঅ'টো চাই থাকে আৰু আমাৰ মংগল ভৱিষ্যতৰ কাৰণে কামনা কৰে। এতিয়া আমি ওলাই মেলি যাবলৈ বুলি লৈছোঁ আৰু গধূলিয়ে হ'ল। এতিয়া আমি আহি বঙাইগাঁৱৰ মেইন টাউনখন পাই গ'লোহি। এতিয়া এই অভাৰব্ৰিজখন আমি পাৰ হ'ম আৰু ইয়াৰ ৰাস্তাবিলাক যে কিমান ধুনীয়া নহয়, চাওকচোন আপোনালোকেও এবাৰ, হয়নে নহয়? আৰু ইমান ধুনীয়াকৈ লাইটিং কৰা আছে। আৰু এইটো চাওক, বঙাইগাঁৱৰ ক্লক টাৱাৰটো ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। আপোনালোককো ওচৰৰ পৰা অলপমান দেখুৱাই দিছোঁ বাৰু। এতিয়া আমি পেণ্টালুন্সত সোমাই কিবাকিবি অলপমান বজাৰ কৰি লওঁ বুলি ভাবিছোঁ। মানে এতিয়া মোক এনিভাৰ্চাৰী বুলি মিষ্টাৰে কিবা এটা গিফ্ট দিম বুলি কৈছে আৰু তাকে চাবলৈ বুলি ইয়ালৈ লৈ আহিছে। তো চাই লওঁ ইয়াতে পচন্দ হয় নে নহয়, আৰু ময়ো তেওঁক কিবা এটা দিব লাগিব আৰু চাই লওঁচোন কি বা হয়, পচন্দ হয় নে নহয়।
এইফালে মিষ্টাৰে মোক 3টা কুৰ্তি চিলেক্ট কৰি দিছে আৰু তো ট্ৰাই কৰি চাই লওঁ কোনটো পচন্দ হয় নহয়। এতিয়া মিষ্টাৰৰ কাৰণে চাবৰ বাবে ওপৰলৈ বুলি আহিছোঁ আৰু ওপৰত মানে মেন্স ৱেৰখিনি আছে। এতিয়া বজাৰ কৰি মেলি হৈ গ'ল আৰু আমি এতিয়া ৰুমলৈ বুলি উভতি গৈ আছোঁ আৰু এতিয়া মানে ৰাতি বহুত দেৰি হ'লগৈ, 9টা বাজিয়ে গ'ল। তো সেইকাৰণে ইয়াতে বঙাইগাঁৱৰে মানে 7-11 ৰেষ্টুৰেণ্টত সোমাই কিবা এটা খাই যাওঁ আৰু। এইফালে আমাৰ খানা আহি পাই গ'লহি আৰু আজি মানে একেবাৰে ৰাইচ খাবলৈ মন যোৱা নাছিলে, তো সেইকাৰণে বাটাৰ নান দিলোঁ আৰু এইফালে চিকেন উইংছ আৰু পনীৰ বাটাৰ মছলা লৈছোঁ, সিমানেই আৰু। এতিয়া ৰুম আহি পাই গ'লোহি আৰু আজিনো কি ল'লোঁ তাকে অলপমান দেখুৱাই দিছোঁ। মই 3টা কুৰ্তি ট্ৰাই কৰিছিলোঁ, যদিও এইটো কুৰ্তিয়ে মোৰ ভাল লাগিলে সেইকাৰণে এইটোকে লৈ ল'লোঁ আৰু তাৰ লগত মিলাই এযোৰ ইয়েৰিংছ লৈছোঁ চিলভাৰ কালাৰৰ। তাৰপিছত নবৈও এটা শ্বাৰ্ট ল'লে হোৱাইট কালাৰৰ, একেবাৰে চিম্পুল হয় কিন্তু কিবা এটা মানে মৰম লগা হয় আৰু শ্বাৰ্টটো, কিবা এটা ভাল লাগিলে তো মই সেইটোকে ল'বলৈ বুলি ক'লোঁ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা এনেদৰেই বিদায় লৈছোঁ আৰু পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।